দেখিবলৈ পাইছে যে বিভিন্ন ধৰণৰ গছবিলাক মানে বেলেগ বেলেগ প্ৰজাতিৰ গছবিলাক বেলেগ বেলেগ অলপ মানে ডিফাৰেণ্ট জেগাত লগাই থৈছে চাওক এইটো চাইডৰ গছবিলাক চাওক পাৰ্কখনৰ আৰু এইটো চাইডৰ গছবিলাক চাওক মই সম্পূৰ্ণ পাৰ্কখন আপোনালোকক দেখাম এনেকৈ সৰু সৰু হয় আৰু অসমত নিচিনাকৈ ডাঙৰ দীঘল বাঁহ নহয় সৰু জোপোহা টাইপৰ হয় আৰু এইবিলাক সাধাৰণতে পাৰ্ক বা মানুহৰ ঘৰৰ চৌহদত লগাই থয় আৰু দেখিবলৈ খুব ধুনীয়া সোণালী আকাৰৰ হয় এই কওক আপুনি কওক কি ক'বলৈ বিচাৰিছিলা ৰখিব নোৱাৰে এখন দলং এখন আছে এই পকা বনাইছে পকা দলং বহুত ডাঙৰ পাৰ্ক আপোনালোকে পাবগে আপোনাৰ পাহাৰ এইপিনে গৈ আপুনি একদম পাহাৰ পাবগে আগত গৈ আপুনি এখন নদী নিচিনাকৈ ঝৰ্ণা বৈ আহিছে তালৈ যাওঁ বলক যেন ফুলবিলাক যেন লাগে এই ফুলবিলাকো বিভিন্ন ধৰণৰ ঔষধি গুণত ব্যৱহাৰ হয় ইয়াত লিখা আছে কোন ঔষধত ব্যৱহাৰ হয় ইয়াত গুজৰাটীত লিখা আছে পেলু চেলুৰ কাৰণে ভাল Like you, be strong to hold the powers of the sun. To dream, believe in strength. Now I'm the only one. Only one. I was an ordinary boy until I broke the rules. My life destroyed. Life destroyed. Until I walk awake, scream my mind, I shout, the ground shakes. How much can I take? My mind will break. Will it break? Can I take? Can I be? জলধাৰ মতলব ইয়াত পানী আছে খাবৰ কাৰণে চাই পানীটো নোলায় চাওঁচোন বাৰু পাইপটোত পানীটো আহেনে নাহে এইটো কোনো কামৰ বস্তু নহয় ইয়াত পানী অহা নাই বহুত দুখৰ কথা মই কোনো নকওঁ আজি নতুনকৈ প্ৰথমবাৰ ভাল লাগিছে এইটো পাবাগৰ ইয়াতো এডোখৰতে মানে আছে আৰু ভালকৈ পঢ়িব নাজানো গোটেই গুজৰাটী मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता এই পাৰ্কখনত মানে ভাগ কৰি দিছে কোনটো ভাগত কি আছে এখন আমি ষ্টাৰ্টিং কৰিছোঁ ইয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰম্ভ কৰি আমি গোটেই পাৰ্কখন দেখাওঁ আৰু এইজনী ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইজনী ভাগৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰিছে আপুনি আনছাবস্ক্ৰাইব কৰি দিব বৰ ভাল মানুহ নহয় গতিকে যিমানবিলাক ৰিলছ বনায় চবতে ডিছলাইক মাৰিব কি ধুনীয়াকৈ পাৰ্কখন আপোনাৰ বনাই থৈছে একদম বহুত কৰোৰ টকা খৰচ কৰি বনাই থৈছে এয়া চাওক এইজনী আহিছে বিভিন্ন প্ৰজাতিৰ ইয়াত গছ আছে ফুল আছে
বিভিন্ন প্ৰজাতিৰ হেৰি আছে এইটো বাঁহটোতো আমাৰ অসমতে ধৰি আছে না আৰু কেইমাহৰ পিছত তালাবটো ভৰি যাব পানী ভৰি যাব এনেকুৱা মস্ত লাগিব মানে আপোনালোকক আকৌ দেখাবলৈ আহিম ঠিক আছে কাৰোবাৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰিলে মই সুধিম আৰু এটা বস্তু অলপ আগত চাওক অলপ আগত এটা বস্তু আছে সেই বস্তুটো দেখামগৈ আপোনালোকে হয়তো এইটো আগতে দেখা নাই নিশ্চয় এটা পেঙ্গুইন এটা আছে এই পেঙ্গুইনটোৰ ভিতৰত কি আছে জানেনে আপোনালোকে এইবিলাক আছে कचरा से इसका मतलब ये डस्टबिन यूज मी बोल लिखा আছে দেখা নাই তুমি इसका मतलब यूज मी मतलब डस्टबिन हां হয় কক আপুনি কক কিবা কব নেকি নাই কো কবলে না একদম মনটো ভাল লাগি মনোজ ভাই নিচিনা ভিডিঅ' বনাই থাকিব নাই ঘৈণীয়েকক লৈ লৈ দিয়া তুমি ফটো চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট শেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'বিলাক চাই যদি আপুনি আগতে কিছুমান ভিডিঅ' দিছিলোঁ সেইবিলাক চাই পিনে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো আৰু এইবাৰ ভিডিঅ'টো চাই পিনে আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব